চেনেলটো কি চেনেল আছে মোৰ ইউটিউব চেনেল মই পঠাই দি আছোঁ। আজিৰ পৰা মই গৈ আছোঁ। মোৰ চাইকেলখন মোৰ নাম কি ইউটিউবাৰ মনজিত ৰাভা আৰু ইউটিউবাৰ নহয় ইউটিউবাৰ মই কি নাম মই গৈ আছোঁ। আমি দেখাই আছোঁ প্ৰথমবাৰ আমি আজিৰ পৰা আমি দেখাই আছোঁ কি চেনেল আছে মোৰ নাম চবকে চাই লওক, চবকে দাদা ৰ'ব আৰু চাই দে ইয়াক আমাৰ ভিউজ কৰি দিবি আমাক। আমি কৈ আছোঁ আজিৰ পৰা আমি লালজেপ আমি কি আছে ঠাই বিলৰ মাজত আহি আমি বিৰাবা কাৰণে খাজোৱা নহয় মই এতিয়া কৈ আছোঁ মোৰ ব্লগ চেনেল কি আছে মই চাই লওক। আমি দেখাই আছোঁ ব্লগ চেনেল মোক চাই দে আপোনালোকক মই ভিউজ কৰি দিয়ে মই ইয়াৰ লগত আমি যাবৰ কাৰণে সাজোৱা হৈছে। আমি ব্লগটো চেনেল এইটো মোৰ নাম ইউটিউবাৰ ইউটিউবাৰ মই আজিৰ পৰা গৈ আছোঁ ব্লগ চেনেল আমি গৈ আছোঁ। মই এতিয়া চাইকেলখন মোৰ আছে ননৰ লগা চাইকেল আহিলোঁ মই এতিয়া গৈ আছোঁ আমাৰ লগত দেখাম আমি বেলৰ মাজত আহিলোঁ খেতিৰ পথাৰ আমি চাব আহিলোঁ কি ধান ওলাইছে। আমি আজিৰ পৰা আমি গৈ আছোঁ মই আজি ঠাই কি বিষয় আমি চাবৰ কাৰণে আহে জানুৱাৰী ডিচেম্বৰ আমি 1 তাৰিখে আমি গৈ আছোঁ। আজিৰ পৰা লাষ্ট ডেট আজি ধান কাটিলে ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী ৰবিবাৰ আমি নেক্সটবাৰ আমি দেখাই আছোঁ পথাৰত। আমি আজিৰ পৰা লাষ্ট ডেট আমি ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী 8 তাৰিখ আমি দেখাম। আমি ডিচেম্বৰ জানুৱাৰী মই আৰম্ভ হৈছে মই এইটো পাৰমি দিম পঠাই দিম কি চাই লওক। আমাৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী ডিচেম্বৰ 8 তাৰিখে আমি দোকান দিছোঁ আমি দেখাই আছোঁ ব্লগ চেনেল মই পঠাই দিম। আজিৰ পৰা মই পইচা লাগিব মোক দে ইয়াৰখন পইচা দিলেহে মই পঠাই দিয়ে বা মানুহ কি চাবৰ কাৰণে বহুত দিনৰ মূৰত আমি দেখাই আছোঁ জেগা চাবা হওক প্লান আমি দেখাই আছোঁ।